এ বুঢ়ী বুঢ়ী অ মাতি থাকিলে নুশুন নেকি ক'ত মৰিলি বুঢ়ী হে মাতি থাকিলে নুশুন ওলাই আহ এইফালে বুঢ়ী বুঢ়ী যে বুলি যে চিঞৰি আছেহি কেলে ইমান টেটু ফালি চিঞৰ সুধিছে নহয় ভিতৰলৈ সোমাই নাহে বাহিৰতে চিঞৰি থাকিব ঘৰত মই এনেই শুই বহি কটাম বুলি ভাবিছা নেকি হে এটা কাম পৰি থাকে মোৰ হা সেইবোৰ খবৰ নাই তললৈকে মাত্ৰ ঘূৰিব আহিব তাৰ বাদে ঘৰত আহি পিনি হৈ হাল্লাখন লগাই দিবি কি হ'ল ন এতিয়া কওকচোন বাৰু এই বুঢ়ী কিয় বুলিনো ইমান খং খাইছ খং নকৰিবিচোন চা মোৰ লগত কোনোবা আহিছে নহয় আমাৰ ঘৰলৈ আলহী আহিছে তই কৈ থাক নহয় বুঢ়া বুঢ়ী দুটা অকলে থাকি থাকি আমনি লাগিছে সেইকাৰণে মই আজি আলহী এজনী আমাৰ ঘৰলৈ লৈ আহিছো হৰি হৰি এই বুঢ়া বয়সত আপুনি আকৌ বিয়া পাতিলে মানে হৈ ভগৱান মই কতে মৰো আপুনি এইটো কাম কিয় কৰিলে হয় এই বুঢ়া বয়সত বাৰু এইবোৰ কাম কৰিব পায়নে শোভা নেপায় দেই এইটো বয়সত শোভা নেপায় দেই আপুনি মোক খাই দিলে এই ভগৱান কিয় কৰিলে আপুনি এইটো কাম এই বুঢ়ী কি আবোল তাবোল গাই আছ হে এইবোৰ মানুহৰ আগত বৰ লাজ দিছ দেই তই অলপ কথাও ভাবি চিন্তি কথা কবিচোন এই বুঢ়া বয়সত মই আৰু মানুহ এজনী আকৌ গোটাই লৈ পেলাই নেকি তোকেই চম্ভালিব পৰা নাই আকৌ নেলোপাতত আকৌ বেলেগ এজনী চম্ভালিবলৈ মোৰ গাত ইমান শকতি নাই আৰু বুজিছ বুঢ়ী ঐ বুঢ়ী ভালকে চা মোৰ লগত কোন আহিছে জেঠাই জমাই দিবা কিন্তু দেই আৰু এইটো বয়সত বাৰু জেঠাই নতুনকৈ বিয়া সংসাৰ কৰিবলৈ সময় আছেনে নহয় জেঠাই মইহে আহিছোঁ চোৱাচোন এবাৰ মোলৈ চোৱা ৱাই জিনু তই ওলালিহি খবৰ খাতি নিদিয়াকৈ আহিলি যে তইতো কমচে কম মোলৈ খবৰ এটা দিব লাগে ইমান পটককৈ এনেকৈ গুচি আহিলি হ'ব দে আহিলি আৰু এতিয়া ভিতৰলৈকে চা আকৌ জেঠাই মোক কেনেকৈ ভয় খুৱাই দিছে ভয় নকৰি কৰিম কিয় আজিকালি দিনকাল দেখা নাই বুঢ়াবিলাকে কেনেকৈ আকৌ এজনী আনে তাতে মোৰ ল'ৰা ছোৱালীও নাই মই বোলো আৰু সেইকাৰণে চাগে লৈ আহিলে কোনোবা হ'ব দে বল ভিতৰলৈকে বল এ বুঢ়ী নানো ভয় খাব নালাগে দিয়া এইটো বয়সত তোমাকে লৈ আৰু সন্তুষ্ট হৈ আছো আৰু এইটো জনমত আৰু তাৰ পিছৰ জনমতহে চিন্তা কৰিম তোমাৰ পৰা কেনেকে হাত সাৰিব পাৰো এইটো জনম নালাগে আৰু 7টা জনমত মোৰ পিছ এৰিব নোৱাৰা বুজিলা বুঢ়া আহা লাঠিডাল লৈ ভিতৰলৈকে আহি থাকা খুজিতে বুঢ়া জেঠাই আৰু জেঠা তোমালোকৰ যে এই খুটুখাটা মৰমবিলাক খুটুখাটা কাজিয়াবিলাক এইবিলাক যে আমি ইমান মিছ কৰোঁ জানানে মা আৰু মই যে তোমালোকৰ এই কথাবিলাকৰ কথা পাতিয়ে থাকোঁ তোমালোক দুয়োটাই মানে সদায় এনেকেই থাকা কিন্তু তথাপিতো তাতে যে তোমালোকৰ ইমান মৰম সোমাই আছে সেইটো কিন্তু বুজাই আকৌ দেই আৰু জেঠাই মই এনেকৈ ঘপককৈ অহা নাই নহয় মানে জেঠপাইলৈ ফোন কৰিছিলোঁ জেঠপাই তোমাকহে ক'বলৈ মানা কৰিলে আৰু ক'লে কি জেঠাইক নকবি মই গৈ তোক লৈ আহিমগৈ গৈ সেইকাৰণেহে জেঠপাই আজি গৈ পেলাই মোক বাছৰ পৰা লৈ আহিছেগৈ গৈ আৰু মোৰ তাৰমানে ইয়ালৈ আহিবলৈ তোমালোকৰ এই খুটখাটটো চাবলৈ বিৰাট ইচ্ছা গৈ আছিলে আৰু বহুত মিছ কৰি আছিলোঁ তোমালোকক সেইকাৰণে আহিলোঁ জেঠাই বলচোন ভিতৰলৈ তই যে আহিলি মোৰ মনটো বিৰাট ভাল লাগিছে জাননে সঁচা কৰিব জেঠপাই কোৱাতে অকলে থাকি বিৰাট বেয়া লাগে তই এতিয়া আহি থাকিবিচোন এনেকৈ বল এতিয়া বল ভিতৰলৈ বল ইমান দূৰৰ পৰা আহিছ দুখে ভাগ কৰে বল হাত ভৰিবোৰ ধুই ল'বি বল ঠিক আছে জেঠাই ব'লা ভিতৰলৈকে যাওঁ ব'লা ভাল হ'ল দেই ভাগিনজনী আহিলে যেতিয়া অকণমান ঘৰখন হাল্লা হৈ থাকিব ঘৰখন অকণমান এতিয়া ফূৰ্তি এটা হৈ থাকিব ছোৱালীজনী ইমান দিনৰ মূৰত গপককৈ ওলালি কিনো খুৱাওঁ কিনো নোখোৱা প্ৰথমে গাখীৰখিনিকে গৰম কৰি লওঁ ঘৰৰ গাই দুজনী আছে নহয় সেই গাই দুজনী আৰু গাখীৰ দিয়ে আৰু এপোৱাকৈ আধা লিটাৰমান ওলায় তাকে এই বুঢ়াবোৰ দুটাই খাওঁ আজি হ'ল ছোৱালীজনীয়ে খাওকচোন বাৰু ইমান দিনৰ মূৰত আহিছে মোৰ ভনী ছোৱালীজনী মনটো সঁচাকৈ আজি ভাল লাগি গৈছোঁ ঘৰখন চাই ইমান ভাল লাগিছে সেয়াহে জেঠুৱেক আৰু ভাগিনীয়েকে ইমান ধুনীয়াকৈ হাঁহি মাতি কথা পাতি আছে চাচোন বাৰু আৰু জেঠুৱেকৰ মনটো কিমান ভাল লাগিছে সঁচাকৈ এনেকৈ ল'ৰা ছোৱালীবোৰ ঘৰত থাকিলে মনটো বৰ ভাল লাগে বনাই লওঁ চাহ টোপাকৈ আমালৈ বনাওঁ আৰু তাইকে গাখীৰ এগিলাচকৈ দিওঁগৈ গৰম গাখীৰ খায়ো ভাল পাব কি কৰিছা জেঠাই মই কিবা কৰিব লাগিব নি কোৱা তোমালোকক মই কষ্ট দিবলৈ অহা নাই নহয় তোমালোকক মই কামৰ সহায় কৰিবলৈ আহিছোঁ মায়ে মোক কৈ পঠাইছে জেঠাই গাটো বৰ ভাল নাথাকে কঁকাল বিষ হৈ থাকে নহয় তই কামবিলাক কৰিবি আকৌ জেঠাইক কৰিব নিদিবি বুলি কৈ পঠাইছে আৰু এতিয়া তুমি হ'বলৈ আহি পিনে মনে কি বনাই আছা কোৱাচোন মই কৰি দিম দিয়া নালাগে মাজনী তই থচোন আজি আহিছোঁহে আজি আহি পিনি মোক কামত সহায় কৰি দিব নালাগে মই একো কোৱা নাই বুঢ়া বুঢ়ী দুটালৈ চাহ একাপ বনাইছোঁ আৰু তোলে সেই গাখীৰ এগিলাচ
গাখীৰ খাই ভাল পাওঁ নহয় তই এই ঘৰৰ খাটি গাখীৰ খা এগিলাচ হেৰি গৰম কৰি দিছোঁ তই সেই গিলাচকে খা আমি দুটাই সেই চাহ একাপকে খাওঁ আৰু বলচোন ব'ল তই ব'কে ব'ল জেঠপাৰ লগত অকণমান কথা বতৰা পাতকৈ যাচোন জেঠপাৰ মনটো আজি কিমান ভাল লাগিছে মই ইয়াৰ পৰাই গম পাইছোঁ গম পাওঁ বৰ ভাল লাগিছে আজি জেঠপাৰ মনটো সদায় গৈ থাকোঁ বুঢ়া বুঢ়ী দুটা আমি অকলে থাকোঁ নিজে অকলে কিটো হ'ব ময়ো সদায় সেইটোকে বুঢ়াক ক'ম বুঢ়া বুঢ়ী দুটা অকলে থাকি আমনি লাগিছে বুলি ব'ল তই বাহিৰতে বহিবি ব'লচোন মই লৈ গৈছোঁ ব'ল হ'ব দিয়া তেতিয়াহ'লে তুমি লৈ আনা মই বাহিৰতে বহিছোঁগৈ বাৰু আইঐ দেহি টাউনৰ ছোৱালী জুইত কোনোদিনে কাম কৰি পোৱাই নাই চাগে তথাপিতো মোৰ সেই আহি পিনি জুইত কাটলৈ ধৰি কাম কৰোঁ বুলি কৈছে মনটো ভাল লাগি যায় এনেকৈ আৰু লৈ যাওঁ মই সিহঁতলৈও চাহকাপ বনাই লৈ নিজেও কাপ খাই ল'মগৈ আপুনি ইয়াতে বহি আছে হেৰি নহয় এই ছোৱালীজনী আহিছে ইমান দিনৰ মূৰত মই বোলো কিবা এটা আনিব লাগিছিলে ভাত সাজ খুৱাবলৈকে নে আপুনি ঘৰৰ হাঁহকেইটাৰ কথা ভাবিছে নি বাৰু এইকেইটা মোৰ আকৌ মাৰিবলৈ মন নাই এই মাইকীকেইজনী কণী পাৰিবলৈ লৈছে দেখোন মতা হাঁহ নাই যে পায় যদি ক'ৰবাৰ পৰা বেলেগৰ পৰা হাঁহ এটা আনকচোন মতা পায়নে মাইকী পায় মাইকী নালাগে তক নহ'লে ঘৰকেইটাই মাৰি মতা হাঁহ এটাকে আনক যাওক মতা হাঁহ এটাকে তাইও হাঁহ মাংস খাই ভাল পায় নহয় হাঁহ মাংস এটা বনাওঁ আজি কোমোৰাও আছে ক'ৰপৰা নোৱাৰিবি এতিয়া মতা হাঁহ এটা পটককৈ লাগুল দেই মই আমাৰ ৰতনলৈকে ফোন এটা কৰি চাওঁ সিহঁতৰ ঘৰত হাঁহ কেইটামান আছিলে যদি বিকিব পৰা হৈ আছে আৰু দিবহি এটা আনি পেলানি আৰু কৈ চাওঁ ৰ ফোন এটাকে কৰি লওঁ কওকচোন কওক ৰতনলৈকে ফোন এটা কওক সুধি চাওক আছে যদি এটা উলিয়াই আনিবলৈ তাকেই কওক আনি মেলি মাৰি মেলি কুটি বাচি থৈ যাব লাগিলে ভাত সাজ যদি খুৱাই পঠিয়াম আৰু সিও খালেনো একো দিগদাৰ নহয় দিয়ক এটা হাঁহ এনেও আমি তিনিটা মানুহে খাবতো নোৱাৰোঁ খাব সেয়া দিয়ক সিও খাবহি আহি পিনি তাকে আনি পিনি মাৰি মেলি থৈ যাবলৈ ক'ব দেই ফোন এটা কওক মই আছোঁ একেবাৰে ৰৈ আছোঁ আপুনি ফোন এটা কওকচোন কওক মই থাকোঁতে কওক ৰ'বা লগাইছোঁ তোমালোকৰ মাইকী মানুহ দেই একেবাৰে ততেই নাইকিয়া হয় আৰু ৰ'বা লগাই দিছোঁ ক'ৰবাত বিজি হৈ আছে দেখোন কিবা বিজি হৈছে কৈ আছে ফোনটো ধৰাই নাই লগাই থাকক লাগিব এবাৰ হ'লেও সি ধৰিব নহয় মানে থাক ৰিং হৈছে ৰতন বোলো তই আছ ক'ত বাৰু হয় নেকি মোক নহয় তই সহায় এটা কৰিব লাগিছিলে পাৰিবি নি বাৰু মানে তহঁতৰ ঘৰত হাঁহ আছে বুলি শুনিছিলোঁ হাঁহ এটা দিব পাৰিবি নি বাৰু মোক হাঁহ এটা লাগিছিলে আজি নহয় আমাৰ মানে আজি ভাগিন ছোৱালীজনী আহিছে মোৰ নহয় আমাৰ আৰু বৰমাৰৰ কি কয় ভনীয়েকৰ জীয়েকজনী আহিছে সেয়াই বোলো বহুত দিনৰ মূৰত আহিছে তাই গুৱাহাটীত থকাজনী বোলো হাঁহ মাংস খাই ভাল পায় মই বোলো পাৰ যদি তই মোক বোলো হাঁহ এটা আনি দিব পাৰ যদি বোলো দি থৈ যাবিহি ঠিক আছে তই থ'লে লৈ আহিবি দেই আৰু কৰিবি চা তই নহয় একেবাৰে কাটি কুটি বাচি থৈ যাব লাগিব আৰু কি কয় ভাত সাজো তই লাগিলে ইয়াতে খাই থৈ যাবি দেই ঠিক আছে তই লৈ আহিবি বেগতে আহিবি আকৌ দেই দেৰি নকৰিবি আৰু হ'ব দে পায়ো হ'ব দে হাঁহ পালো বুলি যোৱা এতিয়া তুমি ক'ত কি লাগে আৰু কাটি কুটি চব ঠিক ঠাক কৰি থোৱাগে মা মছলা পিচি মেলি আৰুনো কি খুৱাব পাৰা ভাগিনীৰক কোৱা কিবা যদি আনিব লাগে মই বজাৰৰ পৰা গৈ পটককৈ লৈ আনোগৈ হয় নেকি ৰতনে দিবহি পাৰিমহি ক'লে ন ঠিক আছে দিয়া তেতিয়াহ'লে ৰতনে যদি দিয়েহি পা ভালেই হ'ব তেতিয়াহ'লে চালতে কোমোৰাটো যে বুঢ়া হ'বলৈ দিছিলোঁ সেই কোমোৰাটোকে পাৰি আনিব লাগিছিলোঁ কি কয় হ'ব দিয়ক আপুনিও ক'ত পাৰিব মই ডাঙৰ লৈ পিনি পাৰিব লাগিব আপুনি বজাৰৰ পৰা আহকগৈ যাওক এইবোৰ কি কয় মা মছলা কম হৈ আছে দুটামান লৈ আনকগৈ যাওক মছলা চছলা কি লাগে আৰু আৰু কি খুৱাই আপুনি নিজে যাবচোন বাৰু বজাৰত কি ওলাই চাব যাওক বজাৰৰ পৰা কি কয় মাটি দাইল আৰু ঔটেঙা লৈ আহিবচোন দেই আমাৰ আকৌ মাটি দাইল খাই বৰ ভাল পায় মাটি দাইলৰ ঔটেঙা মাটি দাইলৰ খাৰ এইবোৰ খাই বৰ ভাল পায় সেইকাৰণে বোলো মাটি দাইল লৈ আহিব মাটি দাইলৰ এদিন টেঙা আঞ্জা বনাই খুৱাম আকৌ এদিন কল বাকলি শুকুৱাই থৈছোঁ নহয় কল বাকলি মাটি দাইলৰ খাৰ বনাই খুৱাম ভাল পাব চহৰতনো ক'ত এইবিলাক খাবলৈ পায় গাঁৱত আহি পিনিহে এইবিলাক খাবলৈ পাব থলুৱা খাদ্যবোৰ আপুনি কৰিব মাটি দাইল লৈ আহিব দেই নমস্কাৰ বন্ধুসকল দেখিলে আজি আমাৰ ঘৰলৈ আমাৰ মানে বুঢ়া বুঢ়ী দুটাৰ মাজলৈ আজি আমাৰ ভাগিনজনী আহিছে তাকেহে বোলো কি খুৱাওঁ কি নোখোৱাওঁ ভাবি আছোঁ অহা খণ্ডতহে খানাটো তাইক ভালকৈ খুৱাম আৰু এতিয়া বজাৰ কৰোঁ যা যোগাৰ কৰোঁ খাবলৈ
আৰু আপোনালোকেও আজিলৈ আমাৰ ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু চালেহি যেতিয়া আহিল তেতিয়াহ'লে লাইক কৰি থৈ যাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব দেই। আপোনালোকৰ মৰম চেনেহতে আমি ইমানখিনি কৰিব পাৰিছোঁ। আৰু অলপ মৰম দিয়কচোন আৰু ভাল পাম।